নমস্কাৰ, মোৰ চেনেল ষ্ট্ৰেছ ৰিলিফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2 মে দ্য চেণ্টিনেল কাকতৰ এটা নিউজ মতে IMD মানে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তেখেতসকলৰ মতে অহা কেইদিন নৰ্থ ইষ্টত এটা হিটৱেভ চলিব। কিন্তু হিটৱেভ মানেনো কি? এখন ঠাইৰ এটা ছিজনত যদি নৰ্মেলতকৈ 5-6 ডিগ্ৰী উষ্ণতা বেছি হয় আৰু সেই 5-6 ডিগ্ৰী উষ্ণতাটো যদি 5 দিন, এসপ্তাহ, এমাহ, 2 মাহ এনেকৈ যদি এটা লং পিৰিয়ডৰ কাৰণে চলি থাকে, তেতিয়া সেইটো হিটৱেভ বুলি ধৰি ল'ব পাৰি। আৰু সেই হিটৱেভৰ লগতে মিলাই হিউমিডিটিও একেলগে বাঢ়ি যায়। উদাহৰণৰ বাবে এই এপ্ৰিল-মে মাহত গুৱাহাটীৰ মানে বহাগ মাহৰ সময়ত গুৱাহাটীৰ যিটো নৰ্মেল টেম্পাৰেচাৰ থাকে সেইটো হয় 26 ডিগ্ৰী 27 ডিগ্ৰী চেণ্টিগ্ৰেড। কিন্তু আচৰিতভাৱে আজি 2 মেৰ দিনা গুৱাহাটীত টেম্পাৰেচাৰ ৰেকৰ্ড কৰা গৈছে 34 ডিগ্ৰী 35 ডিগ্ৰী চেণ্টিগ্ৰেড। গতিকে এইটো আপোনাৰ 6-7 ডিগ্ৰী নৰ্মেলতকৈ বেছি উষ্ণতা ৰেকৰ্ড কৰা গৈছে। আৰু এই যিটো মানে টেম্পাৰেচাৰটো বেছি ৰেকৰ্ড কৰা গৈছে এইটো যোৱা 2-3 দিন ধৰি চলিয়ে আছে। আৰু হয়তো বৰষুণ নোহালৈকে বা আৰু 2-3 দিন আগলৈকে চলিবও পাৰে। গতিকে এইটো এটা আমি হিটৱেভ বুলি ধৰি ল'ব পাৰোঁ। কিন্তু এইবাৰ হিউমিডিটি গুৱাহাটীত নৰ্মেলতকৈ কম। যদি নৰ্মেলি আমি চাব যাওঁ, ইয়াৰ আগৰ কেইবছৰত গুৱাহাটীৰ যিটো হিউমিডিটি সেইটো মিনিমাম আছিল 60%। একেবাৰে যদি বৰষুণ কমো থাকে তথাপিও হিউমিডিটি 60% হয়। কিন্তু আচৰিতভাৱে এইবাৰ যদি আমি গুৱাহাটীৰ হিউমিডিটিৰ ৰেকৰ্ডটো চাই লওঁ, আজি 2 মেৰ দিনা আমি পাইছোঁ 25%, 26%। গতিকে বতৰটো আমি বহুত শুকান অনুভৱ কৰিছোঁ। আৰু অকল গুৱাহাটীতে নহয়, এই যিটো আমাৰ হিটৱেভ চলা বুলি আমি অনুমান কৰি লৈছোঁ, এই হিটৱেভটো গোটেই লোৱাৰ অসমতে আমি অনুভৱ কৰিব পাৰিম। গোটেই লোৱাৰ অসমতে একেই অৱস্থা, গৰম বেছি, হিউমিডিটি কম। আৰু ই বাৰু আমাক কিহৰ ইংগিত দিছে? বতৰৰ পৰিৱৰ্তনৰ ইংগিত দিছে নেকি? অসমত বতৰ পৰিৱৰ্তন হ'ল নেকি? আনহাতে অসমৰ ৰেইনফলৰ এভাৰেজ আগতে আছিল 894 mm। কিন্তু আমি যদি ডাটা চাব যাওঁ, 2020 চনত এই 894 mmটো হ'লগৈ 1164 mm। আৰু যদি আপোনালোকে মনত পেলায়, 2020 চনতো লকডাউনৰ মাজত এটা অলপ মিডিয়াম টাইপৰ বানপানী এটাই অসমখন জুৰুলা কৰিছিল। সেই সময়ত লকডাউনো চলি আছিল। আকৌ 2023 চনৰ ডাটা যদি আমি চাব যাওঁ, এই 894 এভাৰেজৰ পৰা ৰেইনফলটো 2023 চনত পালেগৈ 2818 mm। এটা কিমান হিউজ জাম্প এটা কৰিছে। আৰু আপোনালোকে যদি মনত পেলাব পাৰে, 2023 চনত এটা ডাঙৰ বানপানীয়ে অসমখন জুৰুলা কৰিছিল। মানে এইটো যোৱা বছৰৰ কথা। সাধাৰণভাৱে লক্ষ্য কৰিলে দেখা পোৱা যে অসমত এই বৰষুণ, ৰেইনফল, টেম্পাৰেচাৰ, হিট এই সকলোবিলাক বতৰৰ পেৰামিটাৰ চেঞ্জ হৈ গৈ আছে। হয়তো বাঢ়ি গৈ আছে, নহয়তো আপোনাৰ ৰেইনফলটো কমি গৈ আছে। এইবোৰে বাৰু অসমত কিহৰ ইংগিত দিছে? অসমৰ জলবায়ু, অসমৰ বতৰ পৰিৱৰ্তন হ'ব গৈ আছে নেকি? নৰ্মেলি আমি গুৱাহাটীত যদি চাব যাওঁ, এই গ্ৰীষ্মকালত মানে ধৰক এপ্ৰিল-মে মাহত বা বহাগ মাহত অসমীয়াত আমি ঘামি জামি কাপোৰ কানি তিতি ঘামত একেবাৰে অসহ্যকৰ পৰিস্থিতি এটাৰ সৃষ্টি হয়। কিন্তু এইবাৰ গুৱাহাটী শুকান। আমি ধৰি ল'ব পাৰোঁ যে হিউমিডিটি কমৰ বাবে গোটেই পৰিৱেশটোৰ এনেকুৱা অৱস্থা। শুকান চাৰিওফালে আমি অনুভৱ কৰি আছোঁ।
কিন্তু এই হিউমিডিটি কম হোৱাৰ কাৰণ যদি আমি বিশ্লেষণ কৰিব যাওঁ, আমি বহুত কিবা কিবি পাম। এনে ধৰক, প্ৰথমতে গুৱাহাটীৰ আশে পাশে ডেভেলপমেণ্টৰ কাম বহুত চলি আছে। চাৰিওফালে নতুন নতুন ডাঙৰ ডাঙৰ বিল্ডিং, হস্পিটাল, কলেজ এইবিলাক বনোৱাৰ বাবে, আৰু ৰাস্তা বনাই আছে, বহুত ডাঙৰ ডাঙৰ ৰাস্তা। তাৰ বাবে বহুত গছ গছনি কটা গৈছে। আনকি বহুত 100 বছৰ পুৰণীয়া, 200 বছৰ পুৰণীয়া, 300 বছৰ পুৰণি গছবিলাকো আমি কটা দেখা পাইছোঁ, যাৰ ফলত গছ গছনি কমি গৈছে। আৰু তাৰ বাবে হয়তো হিউমিডিটিটো আগতকৈ কমি গৈছে, ৰেইনফলটো কমি গৈছে আগত। আনকি এইবাৰ লোৱাৰ আসামত AQI ইণ্ডেক্স, যিটো আপোনাৰ প্ৰদূষণৰ ইণ্ডেক্স, কিমান প্ৰদূষণ আছে এটা ঠাইত আমি গম পাব পাৰোঁ। AQI ইণ্ডেক্সৰ আমাৰ লোৱাৰ আসামত বহুত বেয়াৰ ফালে গতি কৰিছে। আনহাতে এইবাৰ এপ্ৰিল মে মাহত, মানে বহাগৰ মাহত ৰেইনফলৰ পৰিমাণ বহুত কম হোৱাৰ বাবেও হয়তো হিউমিডিটিৰ পৰিমাণ বহুত কমি গৈছে। আৰু আমাৰ সুপ্ৰিম কাৰণটোতো আছেই, যাৰ বাবে অকল আমি অসমত বা ভাৰতত নহয়, গোটেই পৃথিৱীতে আমি এই সুপ্ৰিম কাৰণটোৰ ইফেক্ট আমি অনুভৱ কৰি আছোঁ। আচলতে মই গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা কৈছোঁ। গোলকীয় উষ্ণতা বৃদ্ধি অকল আমাক নহয়, গোটেই পৃথিৱীখনকে জ্বালা-কালা কৰি আছে। কম্পাৰেটিভলি চাব গ'লে, আমি যদি গুগল মেপৰ ছেটেলাইট ভিউত ভাৰতখন চাওঁ, পৃথিৱীৰ মেপখন চাওঁ, তেতিয়া আমি দেখা পাম নৰ্থ ইষ্ট ইণ্ডিয়াখন বহুত ঘন সেউজীয়া। তাৰমানে ইয়াত হাবি জংঘল অথবা গছ গছনি বহুত আছে। কিন্তু এতিয়া অসমৰ পৰিৱেশৰ বতৰৰ যি পৰিৱৰ্তন আমি দেখা পাইছোঁ, তাৰ বাবে হয়তো এইখিনি গ্ৰীনাৰীয়ে যথেষ্ট নহয়। আমি যদি আগৰ বতৰৰ যিটো ধৰণ আছিল, সেই ধৰণটো যদি আমি কণ্টিনিউ কৰিব লাগে, এই যিটো আমাৰ অসম বা নৰ্থ ইষ্ট এতিয়া গ্ৰীণ হৈ আছে, সেইখিনি আমাৰ কাৰণে পৰ্যাপ্ত নহয়। তাৰ বাবে আমি হয়তো আৰু নতুনকৈ গছ পুলি ৰুব লাগিব। আৰু লগতে পুৰণি যিবিলাক ডাঙৰ ডাঙৰ গছ আছে, সেইবিলাক সংৰক্ষণ কৰিব লাগিব। আৰু আমি নতুনকৈ বননি বনোৱাৰ বাবে প্ৰচেষ্টা হাতত ল'ব লাগিব। নতুনকৈ আমি জংঘল বনাব লাগিব, গছ ৰুই। অৱশ্যে এই গোটেই কামখিনি কৰাত চৰকাৰৰ আৰু লগতে আমাৰ পাব্লিকৰো এটা বহুত কৰণীয় আছে। আমি চৰকাৰ, জনসাধাৰণে লগ লাগি এই কামখিনি আমি আগুৱাই নিব লাগিব। নহ'লে আমাৰ নেক্সট জেনেৰেশ্যনে যে বিপদ পৰিব, সেইটো ধুৰুপ। নমস্কাৰ। এই গৰমত আপোনালোকে সাৱধান হৈ চলিব।